ককা অ' ককা 6টা বাজিলোঁ থক মিলিও আজি ৰেডিঅ'ত 6টা বজাত তই ভাল অনুষ্ঠান দিয়াৰ কথা আছে চাহকাপ মোক তাতে দিবিচোন হ'ব বাৰু আপুনি লাহে লাহে যাওক কি হ'ল ককা বজা নাই নি নাই বেয়াও চাওঁ মোক দিয়ক এনেকৈ থ মই পাৰিম
ককা আপোনাৰ চাহকাপ ঠাণ্ডা হ'ল খাই নলয় কিয় ৰেডিঅ'টো নাবাজে নাই থাকক কিমান লাগি থাকে আৰু এই সোপা চাহ বনাইছ খা সোৱাদ নাই নাখাওঁ এইবোৰ আজিলৈকে চাহ একাপ ভালকৈ বনাব নোৱাৰি কি কৰি থাক হা সদায় দেখোন মই বনোৱা চাহহে ভাল বুলি কয় তই বৰ বেছি কথা ক'বলৈ ধৰিছ ওলাই যায় এবাৰ যাম একেবাৰে ঘৰলৈকে গুচি যাম যা গৈ যা ঘৰৰ মানুহবোৰতো এৰি থৈ গ'লেই তইও যা প্ৰিয় শ্ৰোতাবৃন্দ শনিবৰীয়া চৰাৰ বিশেষ অনুষ্ঠান এই সংগীতৰ অনুষ্ঠান নিশ্চয় আপোনালোকৰ ভাল লাগিছে প্ৰতি শনিবাৰে ৰাতিপুৱা 6 বজাৰ পৰা একোজন উদীয়মান কণ্ঠশিল্পীৰ সৈতে সাক্ষাৎকাৰ অনুষ্ঠান আকাশবাণীৰ দ্বাৰা প্ৰচাৰিত কৰি অহা হৈছে আজি আমাৰ মাজত উপস্থিত আছে কণ্ঠশিল্পী অংশুমান কলিতা মই অথনিয়ে কৈছিলোঁ ভাল কৰি দিওঁ বুলি আপুনিহে নিদিলে আপোনালোকে যদি অংশুমান কলিতাৰ পৰা গীত শুনিব বিচাৰে তেনেহ'লে তই সঁচাকৈ যাবিগৈ নেকি আমালৈ ফোন যোগে অনুৰোধ জনাব পাৰে এইখিনিতে আমি অংশুমান কলিতাৰ চাহকাপ খোৱাবিনে কণ্ঠত এটি গীতেৰে আমাৰ ৰেডিঅ'টোৰ ক্ষমতা তোৰ ভাল চাহকাপো বেয়া বুলি ক'লোঁ অংশুমান, তোমাৰ গীতটো আমি শুনিব বিচাৰিছোঁ হ'ব বাৰু হয় নিশ্চয় অনুষ্ঠানটোৰ শেষত আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ কিয়নো মোক অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰি ইমানখিনি এটি সুন্দৰ মুহূৰ্ত পাৰ কৰিবলৈ দিয়াৰ বাবে আৰু শেষত মই ৰাভাদেৱৰ এটি গীতেৰে মই মোৰ অনুষ্ঠান সামৰিব বিচাৰিছোঁ কিবা যে নাই আজি নাই